পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে খুব কম সময়ৰ ভিতৰত গিলাচ কেক কেনেদৰে বনাব পাৰি। আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টো চাওঁ আমি। গিলাচ কেক বনাবলৈ কি লাগিব মই দেখাই দিছোঁ। 2টা গিলাচ, এয়া হৈছে বেকিং সোডা, 1 কাপ চেনিৰ গুড়ি, 1 কাপ ময়দাৰ গুড়ি, বেকিং পাউডাৰ, এটা ঘিউ বটল আৰু এয়া 2টা কণী ভাঙি লৈছোঁ আৰু এয়া গাখীৰ, এয়া বাদাম আৰু এয়া চেৰি। ইমানেই লাগিব আমাৰ গিলাচ কেক বনাবলৈ। প্ৰথমে মই পাত্ৰ এটাত ভাঙি থোৱা কণীখিনি দি দিছোঁ আৰু গোটেই কণীখিনি হেতা এখনেৰে ভালদৰে মঠি লৈছোঁ। তেনেদৰে ইয়াত দেখুওৱা হৈছে। গোটেই কণীখিনি যাতে ভালদৰে মঠি যায়। এতিয়া মই তাত খুন্দি থৈ দিয়া চেনি গুড়িখিনি দি দিছোঁ আৰু হেতাখনেৰে ভালদৰে লৰাই লৈছোঁ যাতে কণীখিনিত চেনি গুড়িখিনি ভালদৰে মিলি যায়। ইয়াত দেখিছে মই কেনেদৰে মিলাই আছোঁ। এতিয়া মই এই মিশ্ৰণ 1 কাপ ময়দা দি দিছোঁ আৰু ভালদৰে মঠিবলৈ লৈছোঁ যাতে গোটেই মিশ্ৰণখিনিত ময়দাখিনি ভালদৰে মঠি যায়। এয়া দেখিছে মই আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ আৰু গোটেই মিশ্ৰণখিনি ভালদৰে লৰাই দিছোঁ। তাৰ লগে লগে আধা চামুচ বেকিং সোডা দি দিছোঁ আৰু গোটেই মিশ্ৰণখিনি মঠিবলৈ ধৰিছোঁ যাতে গোটেই মিশ্ৰণখিনি ভালদৰে মঠি যায়। এয়া দেখিছে মঠি আছোঁ। এতিয়া মই গোটেই ঘিখিনি গোটেই মিশ্ৰণখিনিত দি দিছোঁ আৰু ভালদৰে মঠিবলৈ লৈছোঁ যাতে গোটেই ঘিখিনি গোটেই মিশ্ৰণখিনিত মিলি যায়। দেখিছে মই কেনেদৰে মঠি আছোঁ। মঠা হৈছে প্ৰায়। মিশ্ৰণখিনিত অলপ মই গাখীৰ দি দিছোঁ যিহেতু মিশ্ৰণখিনি অলপ ডাঠ হৈছে, গতিকে অলপ গাখীৰ দি পুনৰ মঠিবলৈ ধৰিছোঁ। আমাৰ মিশ্ৰণখিনি প্ৰায় ৰেডি হৈছে। দেখিছে মিশ্ৰণখিনি ইমানো ডাঠো হোৱা নাই, ইমান পাতলো হোৱা নাই। ইয়াৰ লগত মিলাকৈ মই এতিয়া বাদামখিনিত অলপ ময়দা দি দিছোঁ, দি ভালকৈ লৰাই লৈছোঁ। লৈ গোটেই বাদামখিনি মই মিশ্ৰণখিনিত দি দিওঁ। বাদামখিনি মই মিশ্ৰণখিনিত দি দিছোঁ আৰু ভালদৰে হেতাৰে গোটেই মিশ্ৰণখিনিৰ লগত মিলাই দিছোঁ যাতে গোটেই বাদামখিনি গোটেই মিশ্ৰণখিনিত মিলি যায়। মিশ্ৰণখিনি দেখিছে ধুনীয়া হৈছে। এতিয়া মই গিলাচ 2টা ৰিফাইনেৰে প্ৰথমতে লগাই দিম ভিতৰখন। এইটো গিলাচতো ঠিক তেনেদৰে মই ৰিফাইন লগাই দিছোঁ ভিতৰখনত।
এতিয়া ওপৰত মই অলপ ময়দা দি দিছোঁ দেখিছে ময়দা লগাই দিছোঁ গ্লাছকেইটা এই দেখিছে ধুনীয়াকৈ ময়দা লগোৱা হৈ গৈছে এতিয়া মই মিশ্ৰণখিনি ইয়াত দি দিম ভৰ্তি কৰি নিদিওঁ আধালৈ দিম যিহেতু আমাৰ কেকখিনি ফুলি উঠিব দেখিছে আধালৈ দিছোঁ এইটো গ্লাছতো ঠিক তেনেদৰে মই দি দিম আধালৈ এতিয়া মই বাদাম আৰু চেৰিখিনি ইয়াৰ ওপৰত অলপকৈ দি দিম কুকাৰত মই অলপ নিমখ দি দিছোঁ যিহেতু মই গিলাচ কেক কুকাৰত বনাম কুকাৰত মই নিমখ দি দিছোঁ যিহেতু গিলাচকেইটা তাত বহাই দিব লাগিব আপোনালোকে নিমখ নিদি ষ্টেনো ব্যৱহাৰ কৰিব পাৰে মই নিমখেই ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঠিক তেনেদৰে এনেকৈ নিমখ ভালদৰে দি দিব তলত আৰু মই গ্লাছ দুটা বহাই দিছোঁ কুকাৰৰ ভিতৰত এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিম কুকাৰৰ ঢাকনিখন লগোৱাৰ আগতে মই হুইচেলটো আৰু ৰাবাৰডাল খুলি ৰাখিছোঁ দেখিছে মই কুকাৰৰ ঢাকনিখন লগাই দিলোঁ এতিয়া মই কুকাৰটো গেছ ষ্টভত বহাই দিম আৰু জুইটো একদম ল' ফ্লেমত দিব লাগিব দেখিছে এনেদৰে দি দিছোঁ আৰু বহাই দি দিছোঁ প্ৰায় আধা ঘণ্টাৰ পিছত মই ঢাকনিখন খুলি ডাল ষ্টিকেৰে চাইছোঁ দেখিছে ষ্টিকডালত একো লাগি অহা নাই এতিয়া গম পোৱা গৈছে যে আমাৰ কেক প্ৰায় ৰেডি মানে হৈছে আৰু এয়া দেখিছে আমাৰ কেক পুৰা হৈ গৈছে আৰু মই এখন চাকুৰ সহায়ত কেকটো ওলাইছোঁ এয়া দেখিছে আমাৰ কেক প্ৰায় ৰেডি হৈ বন্ধু বান্ধৱীসকল মোৰ আজি এই গ্লাছ কেক ৰেচিপিটো চাই আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আগলৈ নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব ধন্যবাদ